আজি পাতটো দিম নেফাফু আৰু তিতা ভেকুৰী জুইত। প্ৰথমে নেফাফুখিনি মই টিঙিতে ধুনীয়াকৈ ধুই ল'ম। ধুই মেলি ধুনীয়াকৈ পিছত তুলিকে দিম। ঠিক আছে, এবাৰ মই ধুম এইখিনি। মই নেফাফু আৰু তিতা ভেকুৰী পাতত দিবৰ কাৰণে এখন পাতখন সেকি লৈছোঁ। জুইত এনেদৰে সেকি ল'ব লাগে। তেতিয়া ফাটি নাযায় পাতবোৰ। এতিয়া মই সেকি লোৱা পাতখন ধুনীয়াকৈ এনেদৰে মহাই পাতকেইখন ঠেক, সেইটো কাৰণে মই দুখন পাত এনেকৈ জাপি লৈছোঁ। তাৰপিছত মই ইয়াতে দি দিম এয়া ধুই লোৱা হেৰিবিলাক নেফাফু এনেকৈ দি দিম। তিতা ভেকুৰী আৰু নেফাফু মই একেলগতে পাতত দি দিছোঁ। ইয়াতে মই আকৌ দি দিছোঁ এইকেইটা তিতা ভেকুৰী, ইফালে নেফাফু। এনেদৰে মেৰিয়াই দিব লাগিব। মেৰিয়াই এনেদৰে মেৰিয়াব লাগিব। ইফালে মেৰিয়াম ধুনীয়াকৈ মেৰিয়াই দিম। হৈ গ'ল। এতিয়া পাতৰ পৰা ওলাই থৰি ল'লে ধুনীয়াকৈ বান্ধি দিম। এনেকৈ ঘূৰাই মই ইফালে এনেদৰে এতিয়া এঙাৰখিনি উলিয়াই ল'ম ধুনীয়াকৈ। তাৰপিছত মই এইটো ইয়াতে দি দিম ওপৰতে দি দিম। এঙাৰবোৰ এনেদৰে উঠাই দিম। জুইত নেফাফু আৰু ভেকুৰী পাতত দিয়াটো অলপ লুটিয়াই দিছোঁ। এতিয়া ভেকুৰী পাতত দিয়াটো হৈ গ'ল। এতিয়া এফালে মায়ে ভেকুৰীবিলাক গুচাই আছে। ভেকুৰীবিলাক গুচাই আছে মানে ঠাৰিডালৰ পৰা এৰুৱাই আছে।